জুবিন গাৰ্গে কাক বটলা মাল বুলি কৈছিল, কাৰ বাবে গাই থৈ গৈছিল পলিটিক্স নকৰিবা বন্ধু। জুবিন গাৰ্গে গাই থৈ যোৱা পলিটিক্স নকৰিবা বন্ধু নামৰ গানটোক লৈ সদনৰ মজিয়াটো বিতৰ্ক কৰা দেখিবলৈ পোৱা গ'ল। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয় যে জুবিন গাৰ্গে পলিটিক্স নকৰিবা বন্ধু বুলি অখিল গগৈয়ে কৈ থৈ গৈছিল। আকৌ অখিল গগৈৰ মতে জুবিন গাৰ্গে বিজেপিক কৈ থৈ গৈছিল পলিটিক্স নকৰিবা বন্ধু। আচলতে কোন সঁচা কোন মিছা জানো আহক। জুবিন গাৰ্গে পলিটিক্স নকৰিবা বন্ধু নামৰ গানটো ৰিলিজ কৰিছিলে 2019 চনত। কিন্তু সেই সময়ত অখিল গগৈ কোনো ৰাজনৈতিক নেতা নাছিল। অখিল গগৈ ৰাজনীতিত আহিছিল 2021 চনত। জুবিন গাৰ্গে গান ৰিলিজ কৰাৰ সেই সময়ত নেতা হৈ আছিল অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। তো এতিয়া ভাবি চাওক জুবিন গাৰ্গে কাক কৈ থৈ গৈছিল পলিটিক্স নকৰিবা বন্ধু। আৰু জুবিন গাৰ্গে কোৱা বটলা মালৰ কথাটো মুখ্যমন্ত্ৰীয়ে কোৱা মতে লুৰিণজ্যোতি গগৈয়ে কৈ থৈ গৈছিল।